যত মনুষ্য গণ পাতালর লাগদ ব্ৰহ্মদেৱে বোলে কিবা যজ্ঞ পাতিছে নহয় আৰু আমাক সকলোকে চাব মাতিছে আপোনালোকে যজ্ঞ চাব নাযায় যাব আহক আপোনালোকে যজ্ঞ চাব যাব না চলিটো লগত ঘুমে থৈছি যজ্ঞ চাব নাযায় যাব উঠাই দিয়ক তেতিয়াহ'লে আপোনালোকে যাব আহক আৰু আপোনালোকে কি যজ্ঞ চাব নাযায় যাব আহক যায় মাতা মাতি কৰি ব্ৰহ্মদেৱে বোলে কিবা যজ্ঞ পাতিছে স্বৰ্গ মৰ্ত্য পাতালত নিমন্ত্ৰণ দিছে এপাক পাই আহো আহি থাক যাই থাকোঁ যজ্ঞ চাব যাবা উঠা আমি যাই আছো যা যাবা নোৱাৰো বয়স হচ্ছে নহয় লাহে লাহে যাই আছো যাই থাক বুঢ়া বুঢ়ী চলি যায় হাতে দোকান ধরিও দোকান ধরি আৰু আনপিনে এই ৰাতিপুৱাই মহাদেৱে গা ধুই উঠিলা সতী সতীক চাই মহাদেৱে এইপিনে আহ কথা এটা হল নহয় কথা এটা মানে এই দুইটান মান ভাং খাই যজ্ঞলৈ যা যজ্ঞৰ পৰা আহি মই আৰু এই বুলি মহাদেৱ ওলাই এই বাটতে নাৰদ মামা মামা কিবক দেখি নারদ মুনি আগবাঢ়ি যায় অ মামা কলৈ যোৱা মামা তুমি কলৈ যোৱা হেৰি নহয় ভাগিন হে পুষ্কৰত ব্ৰহ্মাই যজ্ঞৰ আয়োজন কৰ
মৈত্য পাতাল স্বর্গ মৈত্য পাতাল গতিকে ভাগিন একে ভাগিন মই যজ্ঞলৈ যাওঁ কি কলা মামা মোৰ পিতাই পুষ্কৰত যজ্ঞ পাতিছে কিন্তু মই নাৰদ হৈ গমে পোৱা নাই নাৰদে বোলে মামা তাৰ মানে পিতাই যজ্ঞ পাতাটো খাটাং স্বৰ্গ মৈত্য পাতালত নিমন্ত্ৰণ দিয়াও খাটাং আচৰিত কথা এই সকলোকে মাতে পিতাই মোক মাতা নাই কথাষাৰ শুনিয়ে কিবা দুখ লাগি গৈছে নাৰদে বোলে মামা হেৰা ভাগিন তুমি শুনা দুখ কৰিব নালাগে কাৰণ স্বৰ্গ মৈত্য পাতালত নিমন্ত্ৰণ তুমিতো স্বৰ্গত থাকা তুমি মৰ্ত্যত যাব পাৰা তুমি পাতালত যাব পাৰা গতিকে চিন্তাই নাই সেই যে ব্ৰহ্মদেৱে স্বৰ্গ মৈত্য পাতালত নিমন্ত্ৰণ দিছে সেই সমূহীয়া নিমন্ত্ৰণত তুমিওতো পৰি আছা সমূহীয়া নিমন্ত্ৰণত আৰু সেয়েহে নাৰদ তুমি যজ্ঞলৈ কোনেও একো নহব ইমান সহজতে নহব স্বৰ্গ মৈত্য পাতালত মোৰ পিতাই নিমন্ত্ৰণ দিছে মোক নিমন্ত্ৰণ দিয়া নাই আৰু সেই নিমন্ত্ৰণ নিদিয়া যজ্ঞত এই নাৰদ যাব নাযায় নাযাব মামা সেই যজ্ঞ যাব নাযাব মামা নামাতা যজ্ঞত মামা যাওঁ কেনেকৈ নামাতা যজ্ঞত মামা যাওঁ কেনেকৈ হে পিতা যজ্ঞ নাযাওঁ ময়ো ভাগিন কিবে বোলে ভাগিন তুমি শুনা হব তুমি যদি ভাবিছা ব্ৰহ্মদেৱে তোমাক যজ্ঞত নিমন্ত্ৰণ দিয়া নাই তেতিয়াহ'লে সেই ব্ৰহ্মাৰ হৈ নিমন্ত্ৰণ মই তোমাক দিলো তুমি যজ্ঞত যাবা কোনোৱে তোমাক একো নকয় নিশ্চয় জানিবা সেই ব্ৰহ্মাৰ হৈ নিমন্ত্ৰণ বহু দেৰি হ'ল নাৰদ এতিয়া মই মামা ৰবা নাৰদে বোলে নাৰদে বোলে তাৰ মানে মামা স্বৰ্গ মৈত্য পাতালত পিতাই নিমন্ত্ৰণ দিছে মোক নিমন্ত্ৰণ দিয়া নাই তুমি মোক নিমন্ত্ৰণ দিলা তাৰ মানে এতিয়া মই যজ্ঞত যাব লাগিব ঠিকে আছে যজ্ঞত যাম তোমাৰ কথা মই ৰাখিম কিন্তু মনত ৰাখিবা মামা মই যদি পিতাৰ যজ্ঞত যাব লাগে গণ্ডগোল লগাওঁতো কিন্তু মই খাটাং এতিয়া তুমি যাই থাকা তোমার পিছে পিছে মরে ও শিবে বলে ভাগিন তুমি সেইবোৰ নকৰিবা মহাযজ্ঞ সেইটো তুমি
কেনেবাকৈ যদি মহাযজ্ঞ অঘটন মহায় অমঙ্গল মহায় অমঙ্গল তুমি সেইবিলাক ধৰি থাকিব নালাগে আৰু আচলতে কি জানো পিতৃৰ যজ্ঞত পুত্ৰক নিমন্ত্ৰণ দিব নালাগে পুত্ৰই নিজেই যাব লাগে তথাপিতো তুমি যেহেতু আপত্তি কৰিছা নিমন্ত্ৰণ ময়ে তোমাক ব্ৰহ্মাৰ ফালৰ পৰা দিলো আৰু তুমি সেইবিলাক ধৰি নাথাকিবা পিতৃৰ যজ্ঞ বুলি যজ্ঞত যাবা এতিয়া কিন্তু মই যাম এই বুলি মহাদেৱ বিদায় মাগিলা মনে 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 নাৰদে মনে মনে ভাবে যদি মই যজ্ঞত যাওঁ গণ্ডগোল লগতো খাটাং গণ্ডগোল আহি যাব আৰু যদি মই নাযাওঁ গণ্ডগোল নালাগে কিন্তু মোৰ চাবাৰো মন যায় আছে কাৰণ এই পিতাৰ যজ্ঞ হৈছে মহাকায়ুজ এতিয়া কথাটো হ'ল যজ্ঞত মই যাম নে নাযাম আৰু যদি যাওঁ গণ্ডগোল লগাম নে নলগাম লগাম নে নলগাম লগাম নে নলগাম আমাৰ হিমন্ত মামাই লগাব যতে হলেও এতিয়া মই যজ্ঞত প্ৰথমতে যাই লওঁ নেকি যাম নে নাযাম যি হৈছে যজ্ঞত যাওঁ স্বৰ্গ মৰ্ত্য পাতালত পিতাই নিমন্ত্ৰণ দিছে এই নাৰদক নিমন্ত্ৰণ দিয়া নাই যজ্ঞত নাযাওঁ কিন্তু মামাইতো মোক নিমন্ত্ৰণ দি থৈ গ'ল যাওঁৱে নেকি যদি আকৌ পিতাই কয় তোমাকতো মাতা নাছিলো কিয় আহিলা বুলি গতিকে নাযাওঁ মই ক'ব পাৰিম মামাই মোক নিমন্ত্ৰণ দি থৈ আহিছে গতিকে আহিছো মই যাওঁ সৰ্বনাশ এতিয়া মই কথাটো কোন দিশৰ পৰা আৰম্ভ কৰোঁ যামেই নে নাযাম যাম নে মই নাযাম যাব লাগিব মই যাম নে নাযাম যজ্ঞ মই যাম যজ্ঞত যাওঁ নে নাযাওঁ যাম নাযাম যাম নাযাম যাম নাযাম নাযাম যজ্ঞত মই যাবই লাগিব মই যাম 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 জানা যজ্ঞলৈ আজি মই যজ্ঞ যাম সুবিধা চাই লওঁ সুবিধা পালে মই গণ্ডগোল লগাম মই গণ্ডগোল লগাম মই যাম নাযাম যাম 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 জানা আজি মই যাম সুবিধা চাই লম সুবিধা পালে মই গণ্ডগোল লগাম আৰু সাৰপ্ৰাইজ হে ঢেকিৰ বাহনে নাৰত হাত এখনে চোখ যজ্ঞস্থলীত গৈ না যজ্ঞ
গছলে তই না এরিকি মনির খারিত বহিলাম তো যায় বাপরে বাপ পৃথিবীর মনুষ্য যজ্ঞত মানুহে চাবা নে স্বৰ্গৰ দেৱতাসকলকে চাবা নে পাতালৰ নাগসকলকে চাবা কেৱল এই নাৰদ নাছিল এই চাৰিওদিশে নাৰদ মুনি আচৰিত হৈছো হে স্বৰ্গ মধ্য পাতালত নিমন্ত্ৰণ কিন্তু পিতাই মোক মাতিবলৈ পিতাই মোক মাতিবলৈ পিতাই পিতাই ভাবছি যদি মই নাৰদক যজ্ঞত মাতো গণ্ডগোল লগাব পাৰে সেইকাৰণে নামাতিলে এতিয়া যে মই আহি পাছো গণ্ডগোল নলগাকে থাকিম লগে লম সুবিধা পালে পিতা কাজি শিক্ষা দিম বহি থাকিল নাৰদ বহি থাকিল নাৰদ আৰু আনপিনে এৰিকি মুনিগণে কৰে মন্ত্ৰ উচ্চাৰণ আহুতি ঢালে ব্ৰহ্মাই আৰু ঋষি মুনি গণে পাছেই ব্ৰহ্মাদেৱক পূৰ্ণাহুতিৰ সময় হ'ব পূৰ্ণাহুতিৰ সময় হ'ব হেৰা ব্ৰহ্মদেৱ পূৰ্ণাহুতিৰ সময় হ'ব তোমাৰ ভাৰ্যাৰ সহিতে যদি এই যজ্ঞত পূৰ্ণাহুতি প্ৰদান কৰিব পৰা তেতিয়াহ'লে এই যজ্ঞ সমাপন হ'ব গতিকে ভাৰ্যাৰ সহিতে তুমি আহা এতিয়া আৰু চাওকচোন ৰাইজ তেতিয়াও ব্ৰহ্মপুত্ৰ তেতিয়াও ব্ৰহ্মপুত্ৰ হে বাৰে বাৰে ব্ৰহ্মদেৱে পদূলিলৈ এতিয়াও ভাত জামো এতিয়াও ভাত জামো ঘটনা ঘটি গেছি এ মনে ভাবে নারদে গন্ডগোল পিতার যজ্ঞত মন নাই পদূলিত মন ঘটনা তো ঘটিয়ে গেল নাকি পিতা ও পিতা কি হয়েছে পিতা তুমি কি হয়েছে মানে বোপা নারদ এটা ডাঙৰ কথা হল নহয় পূৰ্ণাহুতি সমাগত আহুতি দিবলৈ সময় মোৰ হৈছে কিয় নাহিলা সাবিত্ৰী যদি আহি নাপায় ভাৰ্যা মোৰ সাবিত্ৰী যজ্ঞ মোৰ বিফলে যায় আহুতি দিবলৈ যদি আহি
পাড়ার জোয়ানার তুমি জোয়ায়ে দিয়াই মাতৃ লই তুমি আহায় দিয়াই জয় কমর দি ফলে যা